Good afternoon guys and welcome back to the channel again. Ajiu hobole goi ase eta fishing blog aru last video moi fishing mas mara video oporote banaisilu kuhi mas mara aru jodi apnaloke video tu suwa nai tetia moi description of link tu di dim apnaloke goi sabo pare aru ajiu goi asu moi teneko eta video banabole aru aji sake belek mas dhorise marise to goi asu aru sauge video tu sabor bhal lagile channel tu subscribe kori dibo. আৰু গাইস এয়া আপোনালোকে চাব পাৰিছে ৰাস্তাৰ দুয়ো কিনাৰে বহি আছে মানুহ বৰশী লৈ আৰু চাইছে আপোনালোকে ছাতি লৈ বহি আছে আৰু এইজন মোৰ আগত যিজন আপোনালোকে দেখা পাই আছে খুব মনোযোগেৰে বহি আছে যেন দুনিয়াৰ কোনো চিন্তাই নাই অকল চিন্তা এটোৱে মাছে কেতিয়া বৰশী ল'ব আৰু কেতিয়া মাছ উঠাব তো গাইস আহি গলো ফিশিং স্পট ফিশিং প্লেছত আৰু ইয়াত কি কম চাৰিওফালে মানুহে মাছে মাৰি আছে কোনোবা একদম ৰাতিপুৱা আহিছে কোনোবা দুপৰীয়া আহিছে আৰু আসলতে ঠাইখন বহুত ফেমাস হয় আমাৰ তেজপুৰ চহৰৰ ওচৰতে গাতে লাগি থকা এখন ঠাই যাৰ নাম মৰা বৰলি আৰু প্ৰতি বছৰে ইয়াত বৰশীৰ মানে খুব মানুহ ফিশিং কৰে ইয়াত আৰু ময়ো কৰোঁ আৰু বিশেষকৈ মই বৰালি মাছ ধৰোঁ সো এইবাৰো মই চেষ্টা কৰিম আৰু গাইস এতিয়া চাওক পুৰা খাৰি পাতি মাৰি আছে তেওঁলোকে মাছ আৰু চবৰে লগতে ছাতি আছে তেওঁলোকে বহুত জুগাৰ লৈ আহে মানে মাছ মাৰিব আহিছে যদি মাছে মাৰিব ৰদৰ পৰা বাচিবৰ কাৰণে তেওঁলোকৰ লগত পানী ছাতি এইবিলাক মানে ৰেডি থাকে আৰু এইফালেও কিছু দৃশ্য মাছমৰীয়াৰ আপোনালোকে চাব পাৰিছে আৰু এইজন খুৰাই লেট বৰশী মাৰি আছে আটাইতকৈ ডাঙৰ মাছ ধৰাৰ কাৰণে তেখেতে চেষ্টা কৰি আছে তেখেতে যদি পায় সিধা বৰালি পাব 8 কেজি 10 কেজি 5 কেজি এনেকুৱা আৰু এইটো বৰশীয়ে মই মাৰো এইটো জুলুঙ্গা ইয়াত কিছু মাছ আছে সো চাওচোন কি পাইছে সো এইটো কিছু মাছ পাইছে বাট যিখিনি পাইছে হৈ যাব তেখেতৰ এইজন আসলতে বহুত চিন্তাত পৰিছে আসলতে এতিয়া মাছ এতিয়ালৈকে পোৱা নাই লগত ছাতি আছে ছাতিও মানে লগোৱা নাই বহুত মানে খুব মনোযোগেৰে মুখখন একদম কলা হৈ গৈছে ৰদত আৰু ইয়াতো কিছু বিলৰ খেটো পাৰতো কিছু মানুহ বহি থকা দেখা পোৱা গৈছে তো গাইস আপোনালোকে চাব পাৰিছে এটো চাওক কুহি মাছৰ উজান উঠিছে বৰশীত আৰু মাৰিছে আৰু এয়া আপোনালোকক দেখুৱাই আছো চাওক আৰু জুলুঙাত আছে হাতত যিমানখিনি আহিছে কিমানখিনি লৈছো চাওক কুহি মাছৰ উজান উঠিছে আৰু কোনকালে থৈ দিও নহলে আকৌ যাবগৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো গাইজ যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অহাকালিৰ পৰা মই ষ্টাৰ্ট কৰিম ফিশিং আৰু বিশেষকৈ মই লেট বৰশী মাৰিম বৰালি আৰু যদি মাছ পাও আৰু আপোনালোকক ইউটিউবত ভিডিও আপলোড কৰি দেখুৱাম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও